তো হে গাইজ ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল সকলোকে মোৰ এটা নতুন ভিডিঅ' পুনৰবাৰ স্বাগতম জনাইছোঁ। তো আজি হৈছে উৰুকা। তো আজি আমি ভেলাঘৰ বনাম, মানে কি হৈছে মোৰ বাবু দুটাক লগে বনাম, এনেই সৰুছে এটা। তো আপোনালোকক দেখাই থাকিম আৰু উৰুকা খাব আমি একটা জেগাত যাই আছোঁ। তো কক যাই আছোঁ আপোনালোকক দেখাম। তো বলক। তো গাইজ মানে কি হৈছে, এই বাবুহাক বাবুহাক মানে ভেলাঘৰ বান্ধি দিব লাগে। সেইকাৰণে আমি তাইছোঁ পাত্ৰক নাৰা কাটবা, এনেই সৰুকৈ বান্ধি দিম এটা। তো বলক আপোনালোকে চাই থাকিব। তো গাইজ আমি ইয়াতে ভেলাঘৰ বান্ধা ষ্টাৰ্ট কৰিলোঁ। এনে এটা জাষ্ট সৰুকৈ ভেলাঘৰ কাৰণে বান্ধি আছোঁ। তো বলক আপোনালোকে চাই থাকিব ধুনীয়াকৈ। এই আমাৰ বাহুবলী কৰি আছে ভেলাঘৰ। আপোনালোকৰ ভেলাঘৰটো যে নাহাৰিব নে নাংমেন জাষ্ট। তো গাইজ মই এতিয়া যাইছোঁ মামা তাৰ, মানে কি হৈছে আমাৰ মানে লগ ভাত যিহেতু আজি গতিকে আমাৰ লগ খাব নাপাতে, কাৰণ আমাৰ আহোছে মানে আমি মামা তাৰ গৈছোঁ। তো বলক আপোনালোকক দেখাই দিম। তো গাইজ এই মামাৰ ঘৰ আহি পালোঁ আৰু ইয়াত চব্জি কাটা পৰ্ব চলি আছে। আৰু এইফালে হৈ আছে ভাত। দি দিছে। তো গাইজ কালি মানে কি হৈছে, ভাত চাত খাই বাগাৰে দিলোঁ আৰু এই জাষ্ট পুৱা উঠিলোঁ, উঠি কিনে চাহ তাহ খালোঁ। তো ভাবছোঁ ভিডিঅ'টো শেষ কৰোঁ, গতিকে আজি ভিডিঅ'টো ইয়াতে শেষ কৰি দিলোঁ। যদি চাই ভাল লাগিছে লাইক কমেণ্ট কৰি দিওঁ। বাই বাই।